পঢ়ালে পঢ়িবনে ঊলতো আহিয়ে চিঞৰিছে ঊলতো নপঢ়ে আজিকালি ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগিব দেই সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব আচ্ছা সহযোগ বুলি কওঁতে এটা কথা মনত পৰিছে মোৰ এটা কমপ্লেইন আছে এই গায়কসকল যে আহে গান গায় গান গোৱালৈকে অ'কে আকৌ গান গোৱাৰ মাজে মাজে যে চিঞৰি থাকে সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব মই আকৌ কোনেও নকৰিবচোন 50,000 টকা লৈছে অকলে কেনেকৈ অকলে সহযোগ কৰ আমি কিয় কৰিম আৰু যদি সহযোগ কৰিবলৈ মানুহ লাগে বাছ এখনত গাঁৱৰ পৰা লৈ তথাপি মোক সহায় কৰিব কিন্তু দেই মই অকল তেলৰ খৰচটোহে লৈছোঁ সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব ঠিকে আছে না লাগিছে হা এই ধুনীয়া ছোৱালীবিলাকক যিবিলাক ল'ৰাই ভাল পাইছে সিহঁতে তোমাক ভাল পাই পেলাব এনেকুৱাহে নেকি আচ্ছা ৰ'বচোন কথা নাই বতৰা নাই ষ্টেজলৈ উঠি আহিলা যে নহয় মানে আপোনাক আঁতৰ পৰা ধৰিব পৰা নাই যে সেইকাৰণে উঠি আহিলো মোক আঁতৰৰ পৰা ধৰিব পৰা নাই আঁতৰ পৰা মানে আপোনাৰ চোলাটো পেণ্টটোহে ধৰিব পাৰি মানে আৰু কি আৰু আপুনি বেছি বগা যে সেইকাৰণে আচ্ছা 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 বাদ দিয়া তুমি যে এনেকৈ ষ্টেজলৈ উঠি আহিলা তোমাৰ নাম কি আপেল খাবা কমিটি মানুহে আপেলেই খাই আছে সেইটোৰ লগত নহয় এইটো মোৰ নাম আৰু এটা নাম আছে কি শনি তাৰমানে সোণাকৰ আইএমজন চিৰিয়েলখনৰ শনিটো তুমিয়ে ধন্যবাদ ধুনীয়া ছোৱালীবিলাকক নমস্কাৰ এটা আই লাভ ইউ দিওঁ নালাগে তোমাৰ নামটো বাৰু বুজিলো তোমাৰ মাৰ নামটো কি মোৰ মাৰ নাম হেৰি শ্ৰীমতী নকম নহয় প্ৰথমতে আপুনি মোৰ মাৰ নামটো সুধিব তাৰপিছত মাৰ ঘৰ ক'ত সুধিব তাৰপিছত চলে বলে কৌশলে মাৰ ফোন নম্বৰটো বিচাৰিব 9859123549 মই নকওঁ নালাগে ক'ব বাদ দিয়া মাৰ নম্বৰ নালাগে ক'ব নামো ক'ব নালাগে তোমাৰ দেউতাৰ নামটো কৈ দিয়া দেউতাৰ নামটো দেউতা এই কথাটো মই মাক সুধিছিলোঁ নহয় বোলো মোৰ দেউতাৰ নামটো কি মায়ে কৈছে তোৰ জন্মত অলপ খেলি মেলি আছে সেইকাৰণে নক'লে আচ্ছা হ'ব বাৰু নালাগে ক'ব তুমি ডাঙৰ হৈ কি ক'বা ডাঙৰ হৈ তুমি কি কৰিবা ডাঙৰ হৈ কি কৰিম আৰু বিয়াকে পাতিম আৰু সেইটো কথা কোৱা নাই তুমি ডাঙৰ হৈ কি হ'বা ডাঙৰ মই সেই আপা হ'ম সেইটো কথাও কোৱা নাই কি তুমি ডাঙৰ হৈ মানে কি কৰিব বিচাৰা এইটো মানে ক'বলৈ লাজ লাগে আৰু হেৰি ল'ৰা ছোৱালীকে তুলিম তুমি খেলি মেলি কৈছা আচ্ছা বাদ দিয়া আচ্ছা তুমি কোৱাচোন তুমি কিহত পঢ়া মই মানে সেই বিচনাতে পঢ়ো সেইটো কথা সোধা নাই অলপত মই তোমাক সুধিছোঁ যে তুমি স্কুলত কিহত পঢ়া পেঞ্চক সেইটো কথাও সোধা নাই তুমি কোন শ্ৰেণীত পঢ়া শ্ৰেণী মানে ক্লাছ মই মানে সেই প্ৰথম শ্ৰেণীত পঢ়া নপঢ়ো মই প্ৰথম শ্ৰেণীত নপঢ়ো তেনেহ'লে মই দ্বিতীয় শ্ৰেণীত পঢ়া দাদা মই দ্বিতীয় শ্ৰেণীত নপঢ়ো তেনেহ'লে তুমি দ্বিতীয় শ্ৰেণীত পঢ়া মইহে ক'ম মই পঢ়ো চতুৰ্থ শ্ৰেণীত পঢ়া এই পাই প্ৰতি নপঢ়ো বুলি কৈছোঁ কিয় পেপাৰ আছো আচলতে তই পঢ়া না মই পঢ়ো তুমি পঢ়া তেতিয়া কিয় পেপাৰ আছ দিয়া পাওঁ
ঐশ্বৰ্যৰা ফটোখন লগাই দিব লাগিব বুজিলা ডাঙৰ কথা এটা আছে কি আপুনি কিন্তু কাকো নকওঁ কোৱা বিদ্যা খাওক বিদ্যা সঁচাইতো সঁচাই আমাৰ বাইদেউ গাত তিল আছে নক'ব কিন্তু ক'ত আছে ক'ত আছে দেখিলা হওক আমাৰ বাইদেউ যে এনেকুৱা এটা আছে তাৰপিছত এই কাণৰ এইখিনিতে এটা আছে তাৰপিছত ওঠৰ তলত এটা আছে কিন্তু থকা বোলে ভাল সেইটো ছোৱালী আৰু তাৰপিছত এনেকুৱা এটা আছে তাৰপিছত অসভ্য তোক অথনিৰ পৰা মই চাইছো তো অসভ্য আছ তই চলাবলৈ কৌশলে বহুত কথা সুধিব বিচাৰ নালাগে ক'ত তিল আছে ক'ব নালাগে ইয়াক প্ৰশ্ন সুধিব লাগিব তেতিয়াহে যাব আচ্ছা ভাইটি তুমি প্ৰশ্ন উত্তৰ দি আছো মই প্ৰশ্ন উত্তৰ নিদিওঁ মই ছোৱালীহে চাম মই কাৰোবাক ভাল পাওঁ লাগি আছা যিকেইটাই ভাল পাই আছা সেইকেইটাই তোক ভাল পাই পেলাব এনেই একো নাই টৰ্চ মাৰি দিলে তাৰ এক্সেপ্টেড ওলাই যায় আচ্ছা প্ৰশ্ন উত্তৰ দি আছো জনমূৰীয়াই কাক বোলে জনমূৰীয়া সেই দেশৰ জনসাধাৰণে মুড়ি বেছি জীয়াই কয় তাকে জনমূৰীয়াই বোলে জোন আৰু বেলিৰ মাজত পাৰ্থক্য কি জোন আৰু বেলিৰ মাজত পাৰ্থক্য জোনে সেই 10টামান ল'ৰাক ভাল পায় বুজিলা বেলিয়ে কিন্তু মোকেই ভাল পায় আচ্ছা কোৱাচোন তুমি দুটা ফুলৰ নাম কোৱা দুটা ফুলৰ নাম নকওঁ কিয় আপুনি বেয়া পাব নেপাওঁ দুটা ফুল এটা DS এটা নাম্বাৰ 1 খালি মই নেখাওঁ নহয় আমাৰ দেউতাই মাজে মাজে খায় পিঠা খোৱা নহয় নতুনকৈ জগা খাই কুকুৰ পোৱালিকেইটা আচ্ছা বাদে প্ৰথম 5টা বনৰীয়া জন্তুৰ নাম কওঁ 5টা দুটা ক'লে হ'বনে নহ'ব 5টাই ক'ব লাগিব 5টাই ক'ব লাগিব 5টা ক'ব লাগে যেতিয়া আৰু সেই 3টা বাঘ 2টা সিংহ আচ্ছা সেইখিনিলৈকে বুজিলোঁ তই কৈছোঁ 15 আগষ্ট কেতিয়া আহে 15 আগষ্টটো খাই 14 আগষ্ট পিছদিনাখনে হয় দাদা মই আপোনাক প্ৰশ্ন এটা সুধো আপুনি তো ওচৰৰ পৰা মোক সুধি আছে মানে এটা পানীলাওৰ দাম যদি 180 টকা হয় এটা পানীলাওৰ দাম যদি 180 টকা হয় তেতিয়াহ'লে এটা পানীলাও কেইডাল চাটৰ বাৰী বনাব পাৰিব এইটো কি প্ৰশ্ন আকৌ এইবাৰ পানীলাওৰ দাম 180 টকা হৈ গ'ল যে তহঁতে কেইডাল চাটৰ বাৰী বনালি চাটৰ বাৰীত মানে পানীলাও পাবলৈ নাই যে সেইকাৰণে অমিতাও সেই কোমোৰা দি পেলাই চলাই দিওঁ তাৰপিছত আৰু কি হ'ল জানে না কি হ'ল গৰুটো গালে আৰু লাও খা বুলি মাৰি দিছোঁ গোটেই হেমে বুলি কৈ পেলাই নাখা বুলি কৈছে নহয় মই বোলো কি হ'ল কিয় নাখাওঁ কি কৈছে ডুপ্লিকেট মাল মাৰিছ তাৰপিছত আকৌ বেঙেনা নকল লৈ পেলাই তাৰ গালে মাৰি দিছোঁ বেঙেনা খা বুলি কৈছোঁ তাৰপিছত কি হেমে নাখাওঁ বুলি কৈছোঁ মই বোলে এবাৰ অৰিজিনেল মাৰিছোঁ কৈছে এলাৰ্জি আছে নেখালে আচ্ছা তই কবিতা এটা মাতি দেচোন কবিতা ইমান ধুনীয়া ছোৱালীবিলাক পঢ়ি আছা বাৰে প্ৰতি ছোৱালী কথালৈ কেলে যাওঁ তাকে কবিতা এটা গাওঁ দে আমাৰ গাঁও কণী আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা গাল গৈ ৰঙা কৰে আচলতে ফাপৰে ধৰা কণী আমাৰ দোকান পহাৰ বস্তুৰে উপচি পৰে মাহৰ শেষত বাকী খুজি দোকানীহে চুলি ভৰা কণী আমাৰ নদীৰে ভৰা গাত পানীৰে উপচি পৰে বানপানী আহিলে দুখীয়া পাব্লিকে নেগুৰ দাগি দৌৰা কণী গাভৰু কণী তেজ দেহৰা দা উলংগ কৰে আমাৰ ৰাংডালীয়ে গিল পিনিলেও খোজকাঢ়ি যাওঁ উজুতি খাই গোবৰতে পৰে মোৰ হিট এটা উঠি আছে গান এটা গাই দিওঁ নেকি নালাগে হ'ব মই বিৰাট ধুনীয়া গান গাওঁ নালাগে 25 বছৰ বয়সত 16,000 গান গাম বুলি ভাবি আছো জুবিনৰ নিচিনা আচ্ছা ৰ'বাচোন মৰিলং গানটো তুমিয়ে লিখিছা মৰিলং গানটো মানে মই লিখি থাকোঁতে জুবিন দাই ভিডিঅ' উলিয়াই দিলে কালি কৰিলে এতিয়া কাণত ধৰ না আপুনি মাৰিব নধৰো না কাণত ধৰ ধৰক কাণত ধৰ মোক ধৰিবলৈ দিয়া নাই নিজৰ কাণত ধৰ নধৰো তেনেহ'লে গীত ৰুমত বহি থাকে যায় মই গীত ৰুমত ইয়াতে থাকিম আপুনি কৈ থাকক মই কৈছোঁ তই গীত ৰুমত বহি থাকে যাচোন যা মই কিন্তু মোক অপমান কৰিছে নাই কোৱা ঘেন যাই কিন্তু আকৌ উভতি নাহিম দম দি দিছোঁ বহি থাকেচোন যা নালাগে আহিব গীত ৰুমত বহি থাকে ফালিব নালাগে যা ভাল কাম এটা দিলে দেই আচ্ছা ৰিমিক্সৰ কথা কৈ আছিলোঁ হয়নে ৰিমিক্সৰ কথা কৈ থাকোঁতে এটা বস্তু লক্ষ্য কৰিছোঁ ইয়াত বিহু পাতিছে নে বাৰ্থডে পাতিছে মই অলপ কনফিউজনত আছোঁ
গাইছিলো শ্যাম কানো দূৰৈ হৈ নাযাবা সোণৰ বাংশী কহাই দি ঘৰতে বজাবা হয়নে এনেকে কোৱাইছিল নে বাৰু কাবাক কাবাক আজিকালি ল'ৰা ছোৱালীক তেনেকে কোৱালে কোৱাব নে নোকোৱাই বুঢ়া আঙুলি দেখুৱাই দিব এইডাল যা আজিকালি ল'ৰা ছোৱালীক কেনেকে কোৱাব লাগিব দেই অসমীয়া সংস্কৃতিক অৱজ্ঞাৰ চকুৰে চোৱা নাই মাথো হাঁহিৰ ফুৰাকে যোগাইছো সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব শ্যাম কানো দূৰৈ হৈ নাযাবা 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 ঘৰতে থাকিবা 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 সোণৰ বাংশী কহাই দিম ঘৰতে বজাবা বজোৱা 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 সোণৰ বাংশী বজোৱা 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 এই ৰাম লোকৰ বাছা ডাঙৰ দীঘল আমাৰ বাছা সৰু অয়ে 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 এই পঞ্চ বয়সতে তুমি এই পঞ্চ বয়সতে তুমি এই পঞ্চ বয়সতে তুমি চৰাইছিলা ৱাকা ৱাকা চামিনা মিনা চা কৰেগা this time for গৰু ধন্যবাদ আৰু এটা আছে আগতে আমাৰ পানী তুলিবলৈ যাওঁতে আয়তীসকলে গাইছিলে এই ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী আইতাজনী আকৌ বিৰাম হ'ব লাগি গৈছে নেলাগে হ'ব তেনেকে গাইছিলে কেইদিনমানৰ পিছত ডিজে আহিব আজিকালি বিয়াবিলাকত ডিজে আহে কেইদিনমানৰ পিছত পানী তুলিবলৈ যাওঁতেও ডিজে আহিব ডিজে আহিলে কেনেকুৱা হ'ব ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ ৰাধা তোমাৰ ৰাধা তোমাৰ ৰাধা তোমাৰ কলচী কলচী সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয়া মোক হাততে খুৱাই ৱাকা ৱাকা golden rings নালাগে মোক মেৰেজৰ বাবে আই চেনে যদি you giving me হাততে খুৱাই ৱাকা ৱাকা আকৌ কোন আহিব আচ্ছা ভাইটি মই কিবা এটা অনুষ্ঠান হিট কৰিবলৈ লওঁতে তুমি আহি যোৱা যে কৰে না আপুনি যে মোক দিনকত বহি থাকিব দিছে অঁ মই শান্তিয়ে বহি থাকিব পৰা নাই কিয় সেইকাৰণে উঠি আহিলোঁ কি হ'ল অশান্তি অশান্তি কোনে কৰিছে এই